আজি বামবুৰি মাছ আগত ভাল প্লেচ আছে বোলে এটা বালাপাৰা আমি বালাপাৰা যাই আছোঁ এতিয়া চ' সেইটো প্লেচত যাই কিনে দেখুৱাই আছোঁ চাই থাকোঁ ভিডিঅ'টো এতিয়া বিৰাট ৰ'দ দি আছে সেইকাৰণে এতিয়া ইমান ভাল হোৱা নাই ফটো চটো ল'বৰ কাৰণেও ভাল হোৱা নাই এতিয়া অলপ পিছত ভাল হ'ব যেতিয়া বেলিটো অলপ নামিব তেতিয়া ভাল হ'ব ইয়াতে ধুনীয়া পিক আহিব ইয়াতে বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ কিন্তু আজি সৌভাগ্য হ'ল ভাল হৈছে আজি বামবুৰি মাছ নেকি কাৰোবাক আজি বামবুৰি মাছ কাৰোবাক বামবুৰ তলত বিৰিয়ানীও থাকে তাৰমানে সেইকাৰণে বাঁহ দিলে নহ'ব বামবুৰ তলত বিৰিয়ানী আহি যায় তাৰমানে আৰু ঠিক তেনেকুৱা আমাৰ হ'বও পাৰে আজি একো ঠিক নাই গম পাব তাতে কি কি বস্তু আমি কি কি বস্তু লৈ আহিছোঁ গোটেই গম পাব অলপ পিছতে তো ঠিক আছে চাই থাকক গৈ আছোঁ কামত লাগি আছে মানুহবিলাক অলপ ৰেষ্ট লৈছোঁ আৰু ইফালে পানী ইফালে অলপ ভাল আছিল প্লেচটো কিন্তু ইফালে যোৱা হোৱা নাই তো সেইকাৰণে আৰু ইফালে যাব নোৱাৰি তাৰমানে বহুত কষ্ট আছে আৰু এইখিনিয়ে কিবাকৈ আহি পালোঁ আৰু তাকে তালৈকে যোৱা মানে শক্তিও নাই আৰু ইফালে মাংসখিনি মেৰিনেট কৰি থকা হৈছে মাংসখিনি গোটেই লোকেল মুৰ্গী হয় এইখিনি আজি গাহৰিৰ আইটেমছ নাই আজি লোকেল মুৰ্গীয়ে চুঙাত দিম আজি এতিয়া সানি থকা হৈছে গোটেইখিনি তেল চেল একো অনা নাই ৰঙো অনা নাই একো অনা নাই পিঁয়াজ আদা নহৰু ধনিয়া পাত্তা কিবা কিবি এইবিলাক আৰু সেইখিনি চালাড বনোৱা হৈ আছে তাৰমানে আমাৰ এজনে মাংস নাখায় আজি সেইকাৰণে তিয়ঁহ কাটি কেনে চালাড বনোৱা গৈছে মাংসখিনি চুঙাত ভৰাই কেনে দি দিলোঁ আৰু জুইত এই দুটা চুঙাত হৈ গ'ল মোটামুটি 1 কিলো মাংস আছিল 1 কিলো মুৰ্গী আছিল তাৰপিছত আৰু বেলেগ এক্সট্ৰা চুঙা আছে এইখিনি চাউলখিনি জিকাই থৈ দিছোঁ এইখিনি অলপ কিবা হেৰি হোৱাৰ পিছত সেইটো চুঙাত চাউলখিনি সোমাই কেনে দেৰিকৈ সেইটো ভাতটো অলপ দেৰিকৈ জুইত দিম এতিয়ালৈ এইটো হৈ থাকক চাউলখিনিও দিলোঁ চুঙাত হৈ থাকক লাহে লাহেকৈ A lot of boring math later. মুৰ্গী ৰেডি টাটা মুৰ্গী ৰেডি তো এইফালে এতিয়া মুৰ্গীৰ সমাগম হ'ব আমাৰ Bamboo local chicken soup. লোকেল চিকেন চুপ এনেকুৱা আজিকালি কোনো খাই পোৱা নেকি জানো অ'কে টেষ্ট ইট কেনেকুৱা নিমখ চিমখ পাৰফেক্ট হৈছে জ্বালাটো পাৰফেক্ট
এইটো কোনোবাই হঠাৎ দেখিলে ক'ব BRC বুলি ক'ব, কিন্তু একদম নহয়, লোকেল চিকেনৰ চুপ হয় এইটো। সুপাৰ সঁচাকে সুপাৰ। আমাৰ বনোৱা চনোৱা গোটেই হৈ গ'ল আৰু দেখুৱালোৱে মানে মুৰ্গী মাংসৰ চুপ খাই দিলো আমি, যিখিনি তাৰ মানে ঝোল আছিল সেইখিনি চুপ বুলি কিনে খাই দিলো আৰু ধুনীয়া হৈছে সেইখিনি। আৰু এতিয়াৰ পৰিৱেশ এনেকুৱা, কাষত আছে ব্লু ৱাটাৰ আৰু লগতে আমাৰ গোটেই লগ বন্ধু ভাইটি চব আছে লগত এতিয়া, আৰু সকলোৱে একেলগে এতিয়া আৰম্ভ কৰিম আমি খানাটো। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদি কোনোবাই নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিৰ কাৰণে টাটা বাই বাই। বাই বাই দি দিয়া হয়, বাই 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 দি দিয়া, বাই 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 দিয়া। অ'কে বাই বাই, একো নাই দেখিলে মই অ'কে বাই বাই।